অনিতা লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। ব্লগটো চাই কেনেকুৱা লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বন্ধ বুলি বৰালি মাছ আনিছিলোঁ। অলপ বৰালি মাছৰ আজি আঞ্জা বনাওঁ। আপোনাক ছাৰপ্ৰাইজ কিবা এখন আঞ্জা বনাই আছোঁ। আৰু লগতে কেইটামান সৰু মাছ পাইছিলোঁ। ভাজি বনাই আছোঁ। বাদাম কেইটামান ভাজি লৈছোঁ। এতিয়া বাদামৰ লগত পিঁয়াজ আৰু জলকীয়া দি অকণমান ফ্ৰাই কৰি আছোঁ। একেবাৰে সহজ আৰু অতি সোনকালে হোৱা আৰু নিমখ অকণমান দি লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ভজা হ'লে ইয়াত ৰাতিৰ ৰোৱা ভাত যদি আছে আপোনাৰ দি দিব। এতিয়া ৰাতিৰ ৰোৱা ভাত অকণমান লৰাই যদি বিচাৰে আপুনি ইয়াত যদি আকৌ ভেলু এড কৰিব বিচাৰে তাত আপুনি কণীও দিব পাৰে। কণী দিলে আকৌ বেছি সোৱাদ হয়। এয়া ৰেডি খাবৰ কাৰণে। মাছখিনি অলপ এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ। কি বনাওঁ ভাবি আছোঁ। মাছখিনি চাই বৰালি মাছ চাই কিনে টেঙাই দি খাব মন আছে। আমাৰ ঘৰত বহি গছ বহি লাগি আছে কিতাপত। এই ফুলিও আছে। বান্দৰৰ উৎপাতত খাব নাপাওঁ। বান্দৰে ৰহিও লৈ যায়, ফুলো লৈ যায়, গুটিও লৈ যায়, চব লৈ যায়। কি ফুল কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই ফুলজোপাৰ বিশেষ নাম নাজানো, কিন্তু মই আনি লগাইছোঁ। কালাৰ আপোনাৰ 3টা কালাৰ আছে। এনেকৈ ফুলি থাকে, খুবেই ধুনীয়া। মোৰ খুব ভাল লাগে ফুলজোপা, সেইকাৰণে আনি লগাইছিলোঁ। নামটো বাৰু মই নাজানো। 3টা কালাৰ আছে মোৰ তাত। তাকে চাহ আৰু মুড়ি লাৰু খাই আছে। আৰু আমাৰ এই গুণগুণ মোবাইল চাই হাঁহি আছে ভিডিঅ' কৰা দেখা। বিটু চাওঁ চাওঁ চাওঁ। ভাপত মাছ দি মাছ মানে সৰু মাছ ভাপত দি খালে খুব ভাল লাগে। আচলতে জোল কৰিব লাগে, কিন্তু যিহেতু মোৰ জোলৰ ব্যৱস্থাটো নাই বৰ্তমান, সেইকাৰণে কৰিব পৰা নাই। নহৰু 4 কোবমান দিছোঁ, জলকীয়া 4টামান দিছোঁ আৰু কণ মাছ কেইটামান বাতি এটাত দি দিছোঁ। তাৰপিছত এয়া মেচিনদাৰী পাত দি অকণমান নিমখ দি এয়া অকণমান নিমখ আকৌ তেল দিছোঁ, দি ঢাকনিখন বন্ধ কৰি ভাতৰ লগতে কুকাৰত বহাই দিলেই হ'ল। কুকাৰত বহাই দিছোঁ ভাতৰ লগতে। দেখিছে, বৰালি মাছখিনি ঔটেঙাৰ সৈতে বনালে বেছি সোৱাদ হ'ব বুলি ভাবিলোঁ। সেইকাৰণে বৰালি মাছখিনি মই আজি ঔটেঙাৰ লগত বনাবলৈ ৰেডি কৰিছোঁ। এই ঔটেঙাখিনি ধুই লৈছোঁ, তাৰপিছত অকণমান খুন্দিলোঁ। তাৰপিছত চাই থাকক কেনেকৈ বনাওঁ। মই নিজৰ পদ্ধতিত বনাইছোঁ, আপোনালোকে নিজৰ নিজৰ পদ্ধতিত বনাই কেনেকুৱা লাগে বা কিবা ভুল হৈছে যদি জনাব। টেঙাখিনি মই থেতেলাই লৈছোঁ। লোৱাৰ পিছত আপোনাৰ আঞ্জাখন যেতিয়া বনাবলৈ ৰেডি কৰিম, থেতেলাই ল'লোঁ। আগতীয়াকৈ ৰেডি কৰি ল'লে মানে বনাওঁতে সোনকালে হয় বস্তুবিলাক। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। ইয়াতে অকণমান তেল দি দিছোঁ। টেঙাৰ আঞ্জাত ইমান তেল দিব নালাগে, অকণমান তেল দিব লাগে। তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ। এটা শুকান জলকীয়া দি দিছোঁ। জুইটো কমাই থোৱা আছিলতো, সেইকাৰণে বেহাৰকেইটা সোনকালে ফুটালে।
উতলিব সিমানে আপোনাৰ সোৱাদটো গম পাইছে। মানে বেছি ইমান দীঘলীয়া প্ৰচেছ নহয়, একেবাৰে ইজি পদ্ধতি হয়। কেৱল পানী দি উতলাব লাগে, বেছিকৈ উতলিলেহে আঞ্জাখন বেছি সোৱাদ উঠিব। এয়া আঞ্জাখন উতলি আছে। মাছখিনি মই এতিয়া ওলাইছোঁ। ঢাকনিখন গৰম আছে, দিব পৰা নাই। আপোনাক দেখাই আছোঁ কেনেকুৱা হৈছে আৰু কি কৰিব লাগিব। মাছখিনি মই উলিয়াই লৈছোঁ। মাছ, মেছেণ্ডৰি পাত, নহৰু